আউনীআটী সত্ৰলৈ দেখুৱাইছোঁ আপোনালোকক। আউনীআটী সত্ৰৰ মূল নামঘৰত প্ৰৱেশ কৰিছোঁ। আউনীআটী মূল নামঘৰত প্ৰৱেশ কৰিলোঁ। এতিয়া আপোনালোকক দবা কোবন দেখুৱালোঁ। আউনীআটী মূল নামঘৰ আৰু মণিকূটত সোমাবলৈ এতিয়া মই অগ্ৰসৰ হৈছোঁ। এতিয়া আউনীআটী মণিকূটৰ ওপৰত এই আউনীআটী সত্ৰৰ মণিকূট। আউনীআটী সত্ৰৰ মণিকূট। মণিকূট দেখুৱাইছোঁ প্ৰভু। আউনীআটী সত্ৰৰ মূল নামঘৰটো তলটুকুৰা মাটিৰ। আউনীআটী সত্ৰৰ ফুলৰ প্ৰসং দেখুৱাইছোঁ অকণমান। আউনীআটী সত্ৰৰ চিত্ৰ সংগ্ৰহালয়ত বিভিন্ন ধৰণৰ চিত্ৰ সংগ্ৰহ কৰা আছে ইয়াতে। আউনীআটী সত্ৰৰ চিত্ৰ সংগ্ৰহালয় দেখুৱাইছোঁ। আমি প্ৰভু নাই নহয় কালি গুৱাহাটী গ'ল। প্ৰভুৰ লগতে থাকোঁ। প্ৰভুক অলপ দেখা কৰি যাব পৰা হেঁতেন বৰ ভাল আছিলে। যোৱাকালি গুৱাহাটী গ'ল নহয়। হয়, দুইজনা গ'ল। ডাঙৰজনৰ হয়, শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী অনুষ্ঠানটোত আহিব লাগে। এই চিত্ৰ সংগ্ৰহালয়ত আছে। পুখুৰীত থকা মাছ এয়া আউনীআটী সত্ৰৰ পুখুৰীত থকা মাছ। আউনীআটী সত্ৰৰ মূল নামঘৰ আৰু ইয়াৰ মণিকূট আৰু ফুলৰ প্ৰসং দেখুৱালোঁ আপোনালোকক। লৈ আহিছোঁ ঘৰৰ কমলাবাৰী সত্ৰ চালোঁ, এতিয়া আউনীআটী সত্ৰ চালোঁ। অত্যন্ত সুখী হৈছোঁ। এজন ভক্তকো পাইছোঁ। একেবাৰে মানে ঈশ্বৰক দৰ্শন কৰা যেন অনুভৱ হ'ল। একদম স্বৰ্গপুৰী যেন পোৱা যেন অনুভৱ হ'ল। তাকে আজি বৰ নিজে কৃতাৰ্থ অনুভৱ কৰিছোঁ নিজকে। বহুত দিনৰ পৰা আহিম বুলি আশা পালি আছিলোঁ, কিন্তু সময়ৰ অভাৱত আহিব পৰা নাছিলোঁ। কিন্তু আজি ঠাউকতে ওলাই আহি আউনীআটী সত্ৰত সোমালোঁ আৰু চালোঁ। অত্যন্ত ভাল লাগিল, সুখী হ'লোঁ, ভাল লাগিল।